তো ফাইনালি আমি মিঠাপুখুৰী পাই গ'লোঁ। মিঠাপুখুৰী হায়াৰ ছেকেণ্ডেৰী স্কুলত হৈছে আমাৰ চেণ্টাৰ ইয়াতে পৰে। ভালকৈ পৰীক্ষা দিব গৈছোঁ। কি জানে আৰু ভালকৈ পৰীক্ষা দিলেই হয় আৰু কি কয় তাকে ৰিজাল্টে গম পোৱা যাব। ডাঙৰ ল'ৰা ছোৱালীও দিছে বহুতে। নমস্কাৰ বন্ধুসকল, আজি 3 তাৰিখ। আজিৰ পৰা মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছে। তাকে আমাৰ মাহী ঘৰৰ ভণ্টি দিবলৈ গৈছে। তাকে লৈ যাম আমাৰ পৰীক্ষা কেনেকৈ হয় কৈছে। আমাৰ তাতো মানুহ বহুত হয়, ভয় নকৰিলে হয়, ভালকৈ পৰীক্ষা দিলেই হয়। মামাৰ ল'ৰাটো দিছে, আমাৰ লাইনৰো বহুত ল'ৰা ছোৱালী দিছে। কি হয় ভালকৈ দিব কৈছোঁ আৰু খাতা দিছোঁ আৰু কি হয়। এয়া বৰ্তমান এতিয়া পুখুৰী মেট্ৰিকৰ আজি প্ৰথম দিন। এবার পরীক্ষা দেখলে ভালোই পাইছো আগে, পরীক্ষা দেখলে ভালোই পাইবে। নতুন নতুন দাদা কিবা এটা কৈ দিয়ক। কি ক'ব লাগে? কিবা এটা কৈ দিয়া ল'ৰাখিনিৰ বিষয়ে, কেনেকৈ ভালকৈ পৰীক্ষা দিব লাগে, ৰিজাল্ট ভালকৈ ওলাব লাগে। বন্ধুসকল এতিয়া টাইম হৈ গ'ল, ওলাব দিব এতিয়া। সিহঁতক ৰখি আছোঁ গেটৰ মুখত, ওলাব এতিয়া। ওলাব দিলে, বৰ্তমান এটি ওলাই আহিছে। কি হ'ল हेलो गाइस, आप सभी लोग देख रहे हैं आज का नया